কি নাম তোমাৰ? মোৰ নাম হেৰি অতুল নাথ। ঘৰ ক'ত তোমাৰ? মোৰ টংলা। টংলাত ঘৰ। ক'ত যাবা এতিয়া? এতিয়া যাম মই ৰচোন এতিয়া ক'ত যাওঁ ঠিক নাই চুলি বিচাৰি ক'ত বহুত জাগাত যাব পাৰোঁ। চুলি কিমান হৈছে? চুলিটো চাওঁ। চুলি এতিয়া ইমান বিক্ৰী হোৱা নাই বাৰু। চুলিটো চাব খুজিছিলোঁ আমি। চুলি হোৱা নাই। চুলি হোৱা নাই। এতিয়ালৈ পোৱাই নাই আহিছোঁ ইয়াত বহুত হেৰি তিৰি দেখা পাইছোঁ যে কাৰোবাৰ সৰু বাবু পাৰে। বস্তু এইবিলাক কি এনেই বিক্ৰী কৰে নে বস্তুবিলাক নাই চুলি দিবই লাগিব? এইবোৰ বিক্ৰী বাবে নহয় এইবোৰ হেৰি চুলি দিব লাগিব। চুলিটো আনক তাৰপিছত লৈ যাওঁ। মোবাইলতো কিবা এটা শুনিলোঁ কি এইটো কি মানে কি এইটো ৰেকৰ্ডিং। ৰেকৰ্ডিংটো এবাৰ শুনি বজাই দিয়াচোন এবাৰ শুনি চাওঁ। আপোনাৰ মন পচন্দৰ সামগ্ৰী পায় বাইদেউ সামগ্ৰী লৈ আপোনাৰ ঘৰলৈ আহিছোঁ সুবিধা লওক বাইদেউ আহক